ब्रैजिनैनि मुंख्लं सान गोसोखांथिजों ढेकियाजुलियाव कंग्रेस दोलोआ 20 सेप्तेम्बर एबा बुधबार खालि हानजा सुरनाय हाबाफारि लायो। इंराज खुंथायनिफ्राय भारत हादरखौ उदां खालामनो माहारिनि बिफा महात्मा गान्धीनि भारत नागार सोमावसारनायाव बाहागो लानाय सा 13 सुबुङा इं 1942 मायथाइनि 20 सेप्तेम्बर खालाराव ब्रिटिशफोरनि गुलिजों मुंख्लं जादोंमोन। मुंख्लं बिथांमोननि गोसोखांथिजों लोब्बा लाखिनानै बुधबारनि हानजा सुरनाय हाबाफारियाव मिरुनि बारग' मन्त्रि पवन सिंह घाटवार, बारग' मन्त्रि एटवा मुंडा, तेजपुर लोकसभा बियाबनि बारग' एमपि आर.पि. शर्मा, कंग्रेस हानजानि गोबां दैदेनगिरि मावथि सोद्रोमा आरो गोबां रायजो राजाफोरा बाहागो लानाय हाबाफारिनि गेजेरजों कंग्रेसनि गागि दैदेनगिरि मीरा बरठाकुरा मुंख्लंफोरनि मुङाव मोननाय सुबुंखान्थिनि समावबो सोरखारनि हेंथायै खोथा बुंब्ला सोरबा खन्थाइ लिरब्ला जेलाव सोयो होनना बुङो आरो हादोरसानि गिबि मन्थ्रिया जोबोर लुबैसुला अशोक सिंघाल नारायण डेकामोनखौ लानानै लांदां हाफोरखौ नोजोर होयो। मोनसे समाव सा 450 हानि दालालफोरखौ हमना हानि दालालिखौ फोजोबस्रांनो बुंदोंमोन, नाथाय बेनि गुबै मानसिया बिसोरनो। बिथाङा गावनि सन्मानखौ गावनो खमायनानै लादों। गिबि मन्थ्रिनि मासियाव जिरायहोनायनि उनावबो हा गैजायै सुबुंफोरनियाव बुलडजार सालायदों, नाथाय गिबि मन्थ्रिनि बिसिया 50-60 बिघा हा लायो होनना खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। অত্যন্ত দুখৰ কথা যে যিসকল মানুহৰ ত্যাগৰ বিনিময়ত, যিসকল শ্বহীদৰ ত্যাগৰ বিনিময়ত আজি আমি কথা কৈ থাকিব পৰা এখন ভাল গণতন্ত্ৰ পালোঁ, এখন ভাল সংবিধান পালোঁ। আজি সেই সংবিধানখনো আজি তানাচাহী চৰকাৰৰ ওপৰত পৰি পেলাই আজি কথা ক'লে, কবিতা লিখিলে মানুহক জেললৈ নিক্ষেপ কৰা হয়। গতিকে আমি শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা আমি অসমৰ প্ৰত্যেকগৰাকী মানুহক ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে যিসকলৰ ত্যাগৰ বিনিময়ত আমি স্বাধীন ভাৰত পালোঁ, এতিয়া যাতে আমি মুখ বন্ধ কৰি সঁচা কথাটো ক'ব নোৱাৰা এটা যিটো পৰিৱেশলৈ লৈ গৈছে, তাৰ ঊৰ্ধত যাতে সকলোৱে ৰাজনৈতিকভাৱে সজাগ হয়, তাৰ কাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ। আৰু আমাৰ বিশ্বাস যে কংগ্ৰেছে সদায় শ্বহীদ পৰিয়ালক সন্মান জনাই আহিছে। মহাত্মা গান্ধীৰ বিচাৰধাৰাৰে কংগ্ৰেছে সদায় দলটোক আগুৱাই লৈ গৈছে। ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো ধাৰা সেইটো কংগ্ৰেছে প্ৰতিষ্ঠা কৰিছে, মোদী গভৰ্ণমেণ্টে এফালৰ পৰা এটা এটাকৈ বিক্ৰী কৰিছে। গতিকে বাকী আৰু ফাঁকিৰে সপোন বিক্ৰী কৰা মোদী চৰকাৰক প্ৰতিহত কৰিবলগীয়া হ'লে এই শ্বহীদৰ ত্যাগৰ বিনিময়ক যদি আমি সন্মান দিবলগীয়া হয়, তেতিয়াহ'লে সকলোৱে পুনৰ কংগ্ৰেছক আঁকোৱালি ল'ব লাগিব। আমাৰ বিশ্বাস মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত, ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত, অসমত ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি কংগ্ৰেছক পুনৰ আনি ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক প্ৰতিষ্ঠা কৰিব লাগিব। মুখ্যমন্ত্ৰীজনক আমি উদক ভেটা ৰখীয়া দিয়া নিচিনা হ'ল, অতি লোভীয়া মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে লগত এনেকুৱা কেইজনমান সাংগু পাংগু লৈছে, অশোক সিংঘালকে কওক, নাৰায়ণ ডেকাকে কওক, এওঁলোকে কথাটো হৈছে খালী মাটি দেখিলে ৰখিব নোৱাৰে। গতিকে তেওঁলোকে 450 জন মাটিৰ দালালক কাৰায়ত্ব কৰি পেলাই চমক দেখুৱাইছিলে যে দালাল ৰাজ বন্ধ কৰিব, কিন্তু এতিয়া গোটেই মেইন দালালৰ চৰ্দাৰকেইজন হৈছে তেওঁলোক। গতিকে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তেওঁৰ যিটো সন্মান সেইটো লাঘৱ হৈছে, নিজেই লাঘৱ কৰিছে। আমি তেওঁক সন্মান লাঘৱ কৰিব বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে পত্নীয়ে য'তেই মাটি দেখে তাতেই মাটি ল'বলৈ বিচাৰি যায়। গতিকে আজিৰ তাৰিখত এই কথাবিলাকে মুখ্যমন্ত্ৰীক ভুলণ্ঠিত কৰাৰ সমান্তৰালভাৱে অসমৰ ৰাইজে লজ্জিত হৈছে। আমাৰ কৰকাতলৰ পইচাৰে মুখ্যমন্ত্ৰীক আমি গাদীত বহুৱাৰ পিছত, ইমান ৰাইজে তেওঁলোকক দিয়াৰ পিছত, তাৰপিছতো ভূমিহীন মানুহৰ মাজত মানে বুলডোজাৰ চলাই তেওঁৰ পত্নীয়ে 50 বিঘা 60 বিঘাকৈ মাটি লয়। এইটো অত্যন্ত দুখ লগা কথা। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনাৰ যিটো মানে বৰ্তমান TRP যিটো অধনমিত হৈছে, এইটো আপুনি এপাক চাওক, তললৈ চাই পেলাই খোজ কাঢ়ক। অসমৰ মুখ্যমন্ত্ৰীজন একেবাৰে চাৰিওফালৰ পৰা দুৰ্নীতিত নিমজ্জিত হোৱাটো আমাৰ কাৰণে লজ্জাজনক কথা। लोगोसेनो बे हाबाफारियाव बाहागो लानानै 2020 मायथाइयावनो आइजोफोरनि थि मासि लाबोनांगौनि बिला फैदोंमोन, नाथाय माबा मोनसे जाहोननि थाखाय बियो थाबथानो गोनां जादों होनना राणा गस्वामी बिथाङा ओरैबायदि बुङो। এইখন আজিয়ে নহয়, 2010 চনতো এইখন মনমোহন সিঙৰ দিনত আমাৰ সংৰক্ষণ বিল আহিছিলে। তাৰ আগত 1993 চনত আমাৰ কংগ্ৰেছ চৰকাৰে আমাৰ পঞ্চায়ত লেভেলত, তৃণমূল পৰ্যায়ত পঞ্চায়ত লেভেলত মহিলাৰ 33% মহিলাৰ আসন সংৰক্ষিত কৰিছিলে। সেইটো আৰম্ভণি আছিল। তাৰপিছত 2010 চনত তাৰপিছত আৰু এবাৰ দুবাৰকৈ মহিলা বিল আহিছিল, কিন্তু মহিলা বিলখন কিবা কাৰণত এনেকুৱা কাৰণ ৰৈ গ'ল। এতিয়া এইটো চমক দিব কৈছে, ভাল পাওঁ, মহিলা সংৰক্ষণ আমি বিচাৰোঁ। কংগ্ৰেছ দলে মহিলাক সন্মান কৰে। কংগ্ৰেছ দলে সেইকাৰণে পঞ্চায়ত লেভেলত মহিলা সংৰক্ষণ 33%, 33% সংৰক্ষণ কৰিছিলে। আৰু আমি শ্ৰদ্ধা কৰোঁ, মহিলাসকলক শ্ৰদ্ধা কৰোঁ, সকলো সম অধিকাৰ, পুৰুষ মহিলা সম অধিকাৰ। কিন্তু বিলখনক লৈ তেওঁলোকে যি চতুৰামি ল'ৰা ধামলি কৰিব বিচাৰিছে, সেইটোহে আমি অত্যন্ত লজ্জিত হৈছোঁ।